Hello friends, how are you all? I hope you all are doing well. Friends, মোৰ এই চেনেলটোৰ মাধ্যমত এই চেনেলটোৰ মোৰ মেইন পাৰপাছ হ'ল যে লাইফ ৰিলেটেড আমাৰ যিমান এছপেক্ট আছে সেইটো ফেমিলি হওক, পেৰেণ্টিং হওক, ৰিলেশ্যনশ্বিপ হওক, এডুকেশ্যন হওক, স্পিৰিচুৱেলিটি হওক, আমাৰ লাইফৰ যিমান এছপেক্টছ আছে অভাৰঅল লাইফৰ এই সকলোবোৰ বিষয়ে মই নিজে বুজি প্ৰেক্টিকেল লাইফত এপ্লাই কৰি ভাল পাওঁ, প্লাছ যিখিনি বুজোঁ সেইখিনি পাব্লিকৰ আগত শ্বেয়াৰ কৰি মই ভাল পাওঁ, কাৰণ আমি জানো যে জ্ঞান শ্বেয়াৰ কৰিলে আল্লাই জ্ঞান বঢ়াই দিয়ে। গতিকে এই চেনেলটোত মই এইবোৰেই ডিছকাছ কৰিম লাইফ ৰিলেটেড, যে আমি এখন ধুনীয়া ফেমিলি কেনেকৈ বনাব পাৰোঁ, আমাৰ যোনবোৰ ৰিলেশ্যনশ্বিপ আছে আমাৰ পেৰেণ্টছৰ লগত, আমাৰ ব্ৰাদাৰ ছিষ্টাৰৰ লগত, আমাৰ হাজবেণ্ড ৱাইফৰ লগত, এই সকলোবোৰ আমি কেনেকৈ মেইনটেইন কৰিব পাৰোঁ, এণ্ড অভাৰঅল স্পিৰিচুৱেলিটি কি, আমি কোন, মেইনটো এইটোৱে আমাৰ পাৰপাছ হ'ব লাগে যে আমি কোন, আমি যি কৰি আছোঁ সেইটো কিয় কৰি আছোঁ, আমাক কোনে বনাইছে, কিয় বনাইছে, আমি কিয় মৰি যাওঁ, মৃত্যুৰ পিছত কিবা আছেনে নাই, যদি আছে তো কি আছে, যদি নাই তো কিয় নাই, এই সকলোবোৰ বিষয় মানে যোনবোৰ ডিফিকাল্ট টপিক মই যিমানখিনি বুজি পাওঁ সেইখিনি নিজে বুজাৰ প্লাছ আপোনালোকক বুজোৱাৰ চেষ্টা কৰিম। তো এইবোৰ বিষয় চবেই ভাল নাপায়, এইবোৰ কিছুমান মানুহক বৰিং লাগে, কাৰণ আমি মানুহবোৰ এনেকুৱা হৈ গৈছোঁ, আমাক বৰ্তমান ভিডিঅ' লাগে 15 ছেকেণ্ডৰ, 30 ছেকেণ্ডৰ, যোনবোৰ আমি ৰিল চাওঁ সেইবোৰ চাই চাই আমাৰ মাইণ্ড এনেকুৱা হৈ গৈছে যে আমি এটা কিবা বস্তুত আমি ফ'কাছ আমি কৰিব নোৱাৰোঁ, আমাক সৰু সৰু ভিডিঅ' লাগে যাতে আমি সেইটো দেখি নিজৰ ছেটিছফেকশ্যন আমি মনৰ কৰিব পাৰোঁ। তো এইবোৰ বিষয়ত যাৰ ইণ্টাৰেষ্ট আছে আপোনালোক যদি মোৰ ভিডিঅ' চাই প্লিজ সেইবোৰ মানুহক আপোনালোক শ্বেয়াৰ কৰিব, কাৰণ এইবোৰ দেখি শুনি যদি কোনো মানুহৰ লাইফ কোৱালিটি, এজন মানুহৰ লাইফ কোৱালিটি যদি অলপো চেঞ্জ হয় তো সেইটোৱে মোৰ কাৰণে ছাকচেছ। যদি মোৰ কাৰণে কোনো মানুহৰ লাইফ কোৱালিটি বেটাৰ হয় সেইটো মই নিজকে ছাকচেছফুল বুলি ভাবোঁ। তো গতিকে আজি মই অলপ ক'বলৈ বিচাৰি আছোঁ যে প্ৰকৃত অৰ্থত ধনী কোন। আমি চবেই কওঁ যে যাৰ ডাঙৰ বিল্ডিং আছে, পইচা বহুত ইনকাম কৰিছে, ডাঙৰ গাড়ী আছে, সেইবোৰে ধনী মানুহ, কিন্তু প্ৰকৃত অৰ্থত সেইজন মানুহ ধনী নে? ধনী মানে আমি এই ভাবোঁ যদি মই 25,000 টকাৰ এটা ঘড়ী পিন্ধোঁ তো আপুনি 50,000 টকা পিন্ধিব। গতিকে ইয়াত ধনী ক'ৰ পৰা আহিল? ইয়াত পইচাৰ দামহে বাঢ়ি গ'ল। ধনী হোৱা মানে হ'ল জাগ্ৰত হোৱা, কনচিয়াছ হোৱা, এইটো হ'ল ৰিয়েল ধনী হোৱা ভিতৰৰ পৰা। চেল্ফ ইণ্ট্ৰস্পেকশ্যন যোনটো কয়, মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই ইয়াত যিটো কেৰিয়াৰে মোৰ যিটো প্ৰফেশ্যনে আছে, মই ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, IAS, IPS, মই পলিটিচিয়ান, যিটো কৰি আছোঁ সেইটো কি উদ্দেশ্যত কৰি আছোঁ, কি মটিভ লৈ কৰি আছোঁ, ফেমিলি কি, ৰিলেশ্যনশ্বিপ কেনেকৈ মেইনটেইন কৰিব লাগে, এই সকলোবোৰ বিষয়ে এৱাৰ থকা, কনচিয়াছ থকাৰ নাম ধনী হোৱা। ধনী মানে পইচাৰ ধনী নহয়। গতিকে যিয়ে কনচিয়াছ, যিবোৰ মানুহ কনচিয়াছ সেইবোৰ মানুহ কেতিয়াও একো নিবিচাৰে, সেইবোৰ মানুহৰ কেতিয়াও এক্সপেক্টেশ্যন থাকিব নোৱাৰে। হয়তো মুকেশ আম্বানীয়েও প্ৰে কৰেহি যে হে ঈশ্বৰ মোৰ বিজনেছ তুমি আৰু গ্ৰ' কৰি দিয়া, বৃদ্ধি কৰি দিয়া। এতিয়া যদি সিও বিচাৰে ইমান ধনী মানুহ হৈ, আৰু আমি সাধাৰণ মানুহতো বিচাৰোঁ, তো যদি সিও বিচাৰে আমিও বিচাৰোঁ তো আমি দুটাই ভিখাৰী। গতিকে সম্ৰাট আকবৰ এজন ইমান ডাঙৰ বাদশ্বাহ হৈ সি কেনেকৈ চেলিম চিস্তিৰ জোতা তাৰ মূৰত লৈছিলে। যদি সি কোনো পলিটিকেল পাৰ্টিৰ হ'লে হয়, কংগ্ৰেছ, বিজেপি বা আপৰ হ'লে হয়, তো আমি ক'লো হয় যে ভোট বেংকৰ কাৰণে কৰি আছে, কিন্তু ইমান ডাঙৰ এজন সম্ৰাট হৈ সি এজন ফকীৰৰ জোতা মূৰত লৈ আছে। তো সেই যাৰ জোতা সি মূৰত লৈ আছে সেই মানুহজনৰ কিবাতো কোৱালিটি হ'ব, তাৰ ভিতৰত কিবাতো তেনেকুৱা গুণ আছে, সেইকাৰণে সি ধনী, আৰু যাৰ কাৰণে জোতা লৈ আছে। গুৰু নানকৰ জীৱন কিমান আনন্দময় আছিল, লাহোৰৰ গভৰ্ণৰ আহি চাজদা কৰিছিল, তো কিবাতো কোৱালিটি থাকিব, স্পেচিয়েলিটি, যাৰ কাৰণে এজন মানুহে এজন মানুহক চাজদা কৰি আছে। আমাৰ লাষ্ট প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা দেউতা নাছিলে, য়তীম আছিলে, কিন্তু তেখেতৰ আখলাক, গুড কেৰেক্টাৰ দি আজি গোটেই পৃথিৱীত ইছলাম আছে। আৰু আমাৰ নিচিনা মানুহবোৰো আছোঁ যে তেখেতক আমি ফ'ল' কৰি বা তেখেতৰ কাৰণে জীৱন দিয়া মানুহো এই পৃথিৱীত আছে। গতিকে এই মানুহবোৰৰ কিবাতো নহয় কিবা কোৱালিটি ভিতৰত আছিলে, সিহঁতৰ যোনটো আমি ধনী বুলি কওঁ সেই ধনীটো সিহঁত ভিতৰেদি আছিল, সেইকাৰণে আজি গোটেই পৃথিৱী সেইবোৰ মানুহক ভাল পায়, ফ'ল' কৰে। গতিকে ফ্ৰেণ্ডছ, আমি যেতিয়াই কিবা বিচাৰোঁ তেতিয়া আমি পইচা নহয়, ঘৰ বাৰী নহয়, আমি বিচাৰিব লাগে এলেম, নলেজ। হয়তো আমি জীৱনত অপ্ৰয়োজনীয় বস্তু বিচাৰি আছোঁ সৃষ্টিকৰ্তাৰ পৰা, যিটো আমি বিচৰা ঠিক নহয়, সেইটো আমি নিজে মেহনত কৰি বনাব পাৰোঁ। আমি যিটো বিচাৰিব লাগে সেইটো হ'ল জ্ঞান, সেইটো হ'ল নিজকে চিনাৰ জ্ঞান, নিজকে চিনি পোৱাৰ জ্ঞান, সেইটো আমি ঈশ্বৰৰ পৰা বিচাৰিব লাগে। থেংক ইউ ভেৰি মাছ।